11 ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ জুবিন গাৰ্গৰ প্ৰিয় শিল্পীলৈ শ্ৰদ্ধাঞ্জলি যজ্ঞ কনষ্ট্ৰাকশ্যনৰ কোনো অৰ্ডাৰ নাই এটো আমাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা নিজাববীয়াকৈ কৰি থকা হৈছে এটো এক মানে জুবিনদাৰ প্ৰতি থকা আচলতে মৰম আৰু গুটে মানে অসমক কিবা এটা দিব বিচাৰিছো তেওঁ হৈ পেলাই বা তেওঁ যিখিনি আমাক দি গ'ল সেইখিনি যাতে আমাৰ মাজত জীয়াই ৰাখাৰ এটা সৰু নিৰন্তম প্ৰয়াস আৰু নগাঁৱৰ পুৰণি গুদামৰ কাখৰিগাঁৱত নিৰ্মাণ কৰা হৈছে এই বিশাল আকাৰৰ প্ৰতিমূৰ্তিটো দিনে নিশাই এতিয়া কাখৰিগাঁৱত চলি আছে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম 5-6 জনে মিলি পেলাই কৰি আছো মানে তথাপিতো মানে দিনে ৰাতিয়ে কাম চলি আছে প্ৰায় আপোনাৰ ৰাতিপুৱাৰ পৰা ৰাতি 2-3টা কেতিয়াবা ৰাতিপুৱা হৈ যায় তেনেকুৱালৈকে কাম চলি আছে কন্টিনিউ প্ৰিয় শিল্পীগৰাকীলৈ থকা অভূতপূৰ্ব মৰমৰ বাবে মৃত্যুৰ পিছৰে পৰা প্ৰতিমূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছিল এওঁলোক জুবিনদাৰ দেহাৱসান হোৱা আচলতে দুদিন পিছৰ পৰা আমি কামটো কৰি আছিলো আৰু 11 ফুট উচ্চতাৰ হয় গোটে প্ৰতিমূৰ্তিটো আৰু আমি প্ৰথম যেটো প্ৰতিমূৰ্তি হ'ব এটো আমি 2 নং কাকি চাৰিলিত প্ৰতিষ্ঠা কৰিম আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম 80 পৰা 90% সম্পূৰ্ণ হৈছে প্ৰতিষ্ঠা কৰিম আৰু 70-80% আমাৰ কাম সম্পূৰ্ণ হৈছে বাকি কাম চলি আছে আৰু খুব সোনকালে হয়তো আমাৰ কামখিনি শেষ হ'ব আৰু অতি শীঘ্ৰে কাকিত উন্মোচন কৰা হ'ব এই বিশাল আকাৰৰ প্ৰতিমূৰ্তিটো